জুন জুন সাহিল এই সাহিল জুন ইফালা আপোনালোকক আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ যে আমাৰ গাঁৱত পানী আহিছে চাওক আমাৰ গাঁৱত কিমান পানী আহিছে বহুত পানী না সাহিল চাওক জুনে শৰ্ট পেণ্ট পিন্ধি আহিছে ভালেই কৰিছে সাহিলৰ লং পেণ্ট নেকি পেণ্টটো অলপ লং নেকি না শৰ্ট লং চাওক কিমান কেঁচু বহুত কেঁচু গোটেই পানীতে কেঁচু চাওক সেইফালে এখন গাঁও আছে আৰু গাঁওখন সম্পূৰ্ণ পানীৰ তলতে গৈ আছে এতিয়া আৰু ইয়াতে এটা মানে দলং আছিল বাঁহৰ দলংখন মানে পানীয়ে উঠুৱাই লৈ গ'ল সেইফালে মাছ মৰাৰ কাৰণে আপোনালোকে দেখিব পাৰিছে না নাই মাছ মৰাৰ কাৰণে সেইটো কি বুলি কয় খৰা বুলি কয় খৰা ইয়াৰ একমাহ আগতে গাঁৱত বানপানী হৈছিল আৰু নতুনকৈ ষ্টাৰ্ট হ'ল আকৌ বানপানী নাজানো কিমান দিন থাকিব মেবি 2-3 দিন থাকিব না সাহিল হয় তোমাৰ ঘৰত পানী উঠিছে নেকি নহয় উঠা নাই জুনৰ ঘৰত উঠা নাই এতিয়ালৈকে উঠা নাই আমি একচুৱেলি আমাৰ ঘৰখন প্ৰায় একলগে আমাৰ তিনিজনৰ তাতে পানী এতিয়ালৈকে উঠা নাই আৰু উঠিলেও লাষ্টত উঠিব পাৰে আধা বেলাৰ কাৰণে উঠিব পাৰে চাওক বিদ্যুতৰ খুঁটা ইয়াতে পানীৰ তলত গৈ আছে আৰু ইয়াতে যিকোনো সময়তে মানে বিপদ হ'ব পাৰে জুনৰ ছাতি এনেকুৱা কিয় হা ঐ জুন তোমাৰ ছাতি এনেকুৱা কিয় কৰিছা এই জুন শুনা স্কুলৰ পৰা আহি ভাত খোৱা নাই এতিয়ালৈকে ভোক লাগিছে বহুত এই চাকিল স্কুলৰ পৰা আহি ভাত খাইছা আজি কেই পিৰিয়ড হ'ল হা এটা পিৰিয়ড হৈছে নেকি কিয় বানপানী অহাৰ কাৰণে কথা কিয় নকোৱা বানপানী চোৱা হ'ল আৰু ক'ত যাবা এতিয়া ঘৰত যাম সাহিল ঘৰত যাবা তামাম পানী উঠাই থাক